হে ভগৱান এনেকুৱা এটা জেগা পৃথিৱীতে আছে না মই কতে মৰো অ' মাই গড বুলিহে ক'লো আৰু অ' মাই গড হেল্ল' গাইছ এডোখৰ চাওক এডোখৰ আছে আঠেপালি যোনটো এতিয়া এইফালে তলেদি গ'লে ডাইৰেক্ট ৱাটাৰফল তলৰ ফালৰ পৰা পামগৈ আমি প্ৰথমে আছিলোঁ ওপৰ ফালৰ পৰা চাইছিলোঁ এতিয়া তলৰ ফালৰ পৰা চাম য'ত পানীটো পৰিছে না নদীখন তললৈ আহিছোঁ এতিয়া ঠিক আছে পুৰা ডাউন এইটো খোজকাঢ়ি যাব লাগে তাতনো ক'ত প্লেন পাম এইপিনেদি গৈ তলেদি আকৌ এক পাক ঘূৰি এটা পাছত আগত তল পামগৈ চাওক গাইছ এতিয়া আমি এইফালেদি গৈ আছোঁ না গৈ পিনে আৰু তলত আহিছোঁ না আছোঁ আৰু তলেদি আকৌ এক পাক ঘূৰি যাব লাগিব বান্দৰখন যেনি তেনি বান্দৰে বান্দৰ জঁপিয়া জঁপিয়া মানুহলৈ অকণো ভয় নকৰে এইডোখৰ আকৌ তলত নামি যাব লাগিব বুঢ়াম পাহাৰৰ নামি নামি যাব লাগে তললৈ একেবাৰে আকৌ এইপিনে যাবলৈ একে তলত আছে ইফালে এইটো চাওক এই পাইছোঁহি আৰু এইটো চাওক গাড়ী এইটো মেইন ৱাটাৰফলটো সেইটো তলৰ পৰা চাব লাগিছোঁ এইটো চাওক সেইটো চাওক গাড়ী সেইটো চাওক চাওক অ' মাই গড কেনেকুৱা বঢ়িয়া লাগিছে আৰু তললৈ গৈ আছোঁ ব'লক আৰু তললৈ চাবলৈ গৈ আছোঁ মই এনেকুৱা এটা ধুনীয়া জেগা আছে বুলি ধৰক গমেই নাপাইছিলোঁ আগতে আহিব লাগিছিলে অ' মাই গড বাপৰে বাপ পুৰা ঘামি জামি গৈছোঁ হে ভগৱান এনেকুৱা এটা জেগা পৃথিৱীতে আছে না মই কতে মৰো অ' মাই গড বুলিহে ক'লো আৰু অ' মাই গড এইটো চাওক গাইছ এইটো চাওক না হে ভগৱান পানী যিভাগে পৰিছে তললৈ গোটেই বগা ধুঁৱলি গলি হৈছে চাওক কি বঢ়িয়া লাগিছে চাওক না আমি প্ৰথমে এতিয়া ওপৰৰ পৰা চাইছিলোঁ ঠিক আছে ওপৰৰ পৰা প্ৰথমে ভাল আছিলোঁ এতিয়া আহিছোঁ তললৈ নামি পিনি চাওক গাইছ দেখাই আছোঁ একদম চাবলগীয়া পৰিৱেশ ওপৰৰ পৰা কি ভাগে পানী পৰি আছে অ' মাই গড গোটেই পানীয়ে গাইছ ধুঁৱলি গলি হৈছে গোটেই ইয়াতো চাওক না চব পানীয়ে গোটেই ধুঁৱলি গলি হৈ আছে বৰষুণ দিবলৈ দৰকাৰ নাই গাইছ বৰষুণ দিবলৈ দৰকাৰ নাই তাৰ ওপৰৰ পৰা পানী যোনটো কুঁৱলীৰ নিচিনা আহিছে নহয় অ' মাই গড ক'বলগীয়া ভাষা নাই ইয়াত জীৱনত এনেকুৱা এটা স্পেচ মই দেখাই পোৱা নাছিলোঁ চব পানী এইবিলাক চব পানী আহি আছে আৰু ওপৰৰ পৰা মানে সেই পানী পৰি আছে দেখিছে না গাই হেল্ল' চাওক চাওক না গাই কি নেক্সট লেভেলৰ স্পেচ অ' মাই গড এতিয়া চাওক চবফালে চাওক পানীয়ে পানী অ' মাই গড ইয়াত মানে ফিলিংটোৱে বেলেগ আপোনালোক আহক সেই ওপৰৰ পৰা পানী পৰি আছে চাওক পানী পূৰা বৰষুণ পোৱাৰ নিচিনা আহিছে ইয়াত গা ফালে কাৰণ বতাহত পানীটো পূৰা পিনে উঠি গুচি আহিছে এয়া চাওক হে ভগৱান দে ওচৰলৈ চাপি কৈছোঁ অ' মাই গড পানীয়ে একোৱে দেখা নাপায় পানীয়ে একোৱে দেখা নাপায় চাওক এইডোখৰ গাইছ মেইন জেগাডোখৰ যোনডোখৰ বাহুবলী ফিল্ম শ্বুটিং কৰিছিলে এইডোখৰতে বাহুবলী ফিল্ম শ্বুটিং কৰিছিলে এইফালে তলৰ ওপৰত পানী পৰা পোৱাহি ওপৰৰ পৰা পোৱা পানীয়ে ধুঁৱলি গলি হৈ আছে একোৱে দেখা নাপায় ধুঁৱলি গলি এনেকুৱা এটা মানে জেগা আপোনালোকৰ ৰিকুৱেষ্ট কৰিছোঁ আহি চাই যাওক এনেকুৱা এটা জেগা গাইছ এইবিলাক চব দাদা বাহিৰৰ ভান্তি চব চাবলৈ আহিছে দেখিছে নহয় এলৰ ফেন্স চব চাবলৈ আহিছে য়েছ ব্ৰ চাওক চবে উপভোগ কৰিলে জানা পৰিৱেশ প্লিজ গাইছ ৰিকুৱেষ্ট আপোনালোকক কৰিছোঁ আহি যাওক এনেকুৱা এটা পৰিৱেশ চাবৰ কাৰণে ৰিয়েলি চিনেমা পোৱাত কি কৈছেগৈ চাওক না হয় ওপৰৰ পানী পৰিছে ওপৰৰ বাহুবলী ইয়াৰ পৰাই জঁপিয়াইছিলে তালৈ আনি বোলে তামান মাছ এয়া চাওক
Oh my God. Oh, সব ফলত ধোঁৱলি কুঁৱলি। চব গাইজ আপোনালোকো আহক এনেকুৱা এটা জেগা গাইজ চাওকহি বহুত ভাল লগা পৰিৱেশ ঠিক আছে এইটো কেৰেলাত আছে গাইজ ঠিক আছে মই ইয়াৰ লোকেশ্যনটো ইয়াৰ ডেছক্ৰিপশ্যনত দি দিম প্লিজ গাইজ চাওক এনে এটা ভিডিঅ' ই মনোমোহা পৰিৱেশ নেচাৰেল প্লেচ ঠিক আছে গাইজ আহি যাওক কি ধুনীয়া পৰিৱেশ চাওক প্লিজ গাইজ আপোনালোকক এনেধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰি থাকিম দেখাই থাকিম মোৰ চেনেলটো নতুন চেনেল হয় গাইজ লাইক ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে এনেধৰণৰ নতুন ভিডিঅ'বিলাক আপোনালোকক দি থাকিব পাৰোঁ ঠিক আছে গাইজ এইডোখৰ চাওক এইডোখৰ আছে আঠিয়াপালি যোনডোখৰ জেগা চাবলৈ আহিছিলোঁ আঠিয়াপালি আমাৰ ঘৰতে পাই গ'লোহি ঠিক আছে এইডোখৰ চাওক এইডোখৰ জেগাতে গাইজ বাহুবলী ফিল্মখনৰ শ্বুটিং হৈছিলে প্ৰভাকৰ তামান্না সেইবিলাক চব আহি ইয়াতে ফিল্ম শ্বুটিং কৰিছিলে এই ৱাটাৰফলটো চাওক না গাইজ কি ধুনীয়া ৱাটাৰফল কি এটা ধুনীয়া পৰিৱেশ চাওক ইমানেই স্পীডত পানী পৰিছেহি আৰু সেইফালে চাওক এই পানীবিলাক আহি সেইফালে নদী গৈ গৈছে বিভিন্ন ঠাইৰ মানুহ আহিছে ভিডিঅ' বনাবলৈ আহিছে কোনোবাই ৰিলচ বনাবলৈ আহিছে কোনোবাই চাবলৈ আহিছে তাৰপৰা চাওক এনেকুৱা জেগাত নাচায় কোনে পায় চাওক মই আগতে গম নাপাওঁ যে ইয়াত এনেকুৱা এটা প্লেচ আছে বুলি আজি গম পাই কম্পিউটাৰ লৈ আহিলে বঢ়িয়া লাগিছে গাড়ী চাওক না অলপ আহিবা জেগা হয় গাড়ী এয়া চাওক এই তলৰ পৰাই গৈছিলে বাহুবলী ওপৰলৈ বগাই আনি পেলাই তামান্না চাৰি তাৰ আছিলে পায় ঠিক আছে ফিল্মখন চাব গাই দিলে নাই চোৱা চাওক কেমেৰা চেমেৰা আনি ৰাইজসকলক পূৰা শ্বুটিং কৰি আছে ভিতৰত বিভিন্ন ঠাইৰ মানুহ আহিছে গাই ওচৰলৈ যাবই নোৱাৰো মানে যোনটো পানীৰ চিটিকনিটো আহি পিনি গাই আছে অলৰেডি জোল টোপনি হৈ গ'ল পানী অকণমান ওচৰলৈ গাই দেখাইছোঁ আহক গাড়ী আহক এইফালৰ পৰা দেখাইছোঁ গাড়ী আহক এইফালৰ পৰা মানে ইমান এটা চিটিকনিটো নাই পোৱা নহয় নহ'লে ওচৰলৈ গ'লে পুৰা চিটি যাবলগীয়া হয় কেনে লাগিছে কওক এইটো স্পেচ কেনে লাগিছে কওক প্লিজ গাইজ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকক নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ গাইজ ঠিক আছে নেক্সট লেভেলৰ গাইজ মানে ভাষা প্ৰকাশ কৰিব নোৱাৰোঁ এই যে প্ৰকৃতিৰ এই লীলা খেলা কোনে বুজিব অ' মাই গড বাহুবলী একশন এটা দি দিম গাইজ হ'ব নেকি বাহুবলী একশন এটা দি দিম